হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি ব'লক একেলগে অলপ ফুৰি আহোঁ। প্লেনটো একেবাৰে ছাডেন আছিলে, ক'লৈ যাম ঠিক হোৱা নাছিলে, কিন্তু গৈ গৈ আমি এয়া পালোঁগৈ কাঞ্চনজংঘা। আপোনালোকে পৰিৱেশ দেখিছে কিমান বেছি ধুনীয়া, আৰু যোন যোন তালৈ গৈছে তেওঁলোকেতো জানেই কিমান ভাল লাগে ঠাইকণ। আৰু এই আবেলিটো সঁচাকৈ বৰ ধুনীয়া আছিলে, ইমান ধুনীয়া বতাহ, তাতে ইমান ধুনীয়া পৰিৱেশ আৰু লগতে মানুহজন, তাতকৈ বেছি কি লাগে। আমি তাত গোটেই আবেলিটো আৰু অলপ গধূলিলৈকেও থাকিলোঁ। এইটো ভিডিঅ'ত গধূলি যিখিনি আছে সেইখিনি দিয়া নাই, মই নেক্সট ভিডিঅ'টোত দিম, কাৰণ অলপ বেছি দীঘলীয়া হৈ যাব। আপোনালোকে সেইটো ভিডিঅ'ও চাব, আৰু এইটো ভিডিঅ' কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ইয়াৰ নেক্সট পাৰ্টটোৰ সৈতে লগ পাই আছোঁ। বাই বাই।